এয়া মাছ আনিলে কিনি হাজবেণ্ডে সেয়াই ক'লে যে সেই কৰা শেৱালি ফুলে মাছে বনোৱা সেয়াই খাম আৰু অলপ বেলেগকৈ বনোৱা তেতিয়া খাই ভাল লাগে। সেয়াই ময়ো ভাবিলোঁ কি শাহুমায়ে যিহেতু এনেকুৱাকৈ বনায় শেৱালি ফুলে মাছে ময়ো বনাওঁ আৰু আপোনালোকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি মোৰ ভিডিঅ'টি ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু কোনোবা যদি নতুনকৈ চাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু এয়া মই মাছ বনাম, মাছ মই শেৱালি ফুলেৰে। এয়া মই প্ৰথম কেৰাহীত মাছ ভাজি ল'লোঁ, তাৰপিছত মই পিঁয়াজ দিলোঁ সেই কেৰাহীতে। এয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাত মই শেৱালি ফুল থৈ দিছিলোঁ, শেৱালি ফুলো লৈছোঁ, সেই শেৱালি ফুলখিনিও দি দিম আৰু এনেকৈ মোৰ মাছৰ আঞ্জা হৈ যাব আৰু খাই সঁচাই বহুত ভাল লাগে। মই শাহুমাৰ পৰা শিকিছোঁ, আইতাহঁতে এনেকৈ বনাইছিল, সেয়াই মায়ে বনায় আৰু এনেকৈ শিকিলোঁ। শিকিয়েতো এনেকৈ মানে আগবঢ়া যায় নহয় জানো, আৰু মাহঁতৰ পৰা নিশিকিলেনো কেনেকৈ শিকিম। সেয়া মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু ইয়াত পিঁয়াজ দিলোঁ সৰহকৈ, তেতিয়া ভাজিছোঁ অলপ ৰঙচুৱা হোৱাত মই এতিয়া আদা নহৰু দি দিলোঁ আৰু গোটেইখিনি ৰেডি কৰি লৈছোঁ আৰু এইখিনি অলপ ভাজি লৈছোঁ ভালদৰে। আৰু তেতিয়া মই দিম শেৱালি ফুল। শেৱালি ফুল ঘৰৰে আছিলে, সেয়া শুকুৱাই থৈ দিছিলোঁ আৰু এয়া অলপ দি দিছোঁ, বহুত বেছিও দিয়া নাই, বেছি নাই দিয়া, অলপ দিলে হৈ যায়। তাৰপিছত মই ইয়াতে সোৱাদ অনুযায়ী নিমখ দিম, হালধি দিম আৰু এনেকৈ অলপ টাইম কম জুইত ভাজি থাকিব লাগিব। তাৰপিছত অলপকৈ উতলা গৰম পানী দিম। উতলা গৰম পানী দিলে ভাল, সোৱাদটোও আহে আৰু ভাল আৰু দিব পাৰিলে, আৰু নিদিলেও নাই। আৰু এনেকৈ মই শেৱালি ফুলৰ আঞ্জাখন ৰেডি কৰিলোঁ। আমাৰ ঘৰৰ সকলোৱে ভাল পায় এনেকৈ দিলে, মানে কি হয় ভাত খাব ধৰক ইচ্ছা নগ'লেও এনেকৈ হ'লে মানে খাব পাৰি আৰু মোৰ ইয়াতে এনেকৈ বনাই খাই ভাল লাগে, সেয়া ময়ো বনাওঁ আৰু আপোনালোকে ট্ৰাই কৰি চাবচোন আৰু ৰেচিপিটো সম্পূৰ্ণকৈ চাব, তেতিয়াহে গম পাব যে কেনেকৈ বনালোঁ কি। কাৰণ যিমান যি নহওক কৈ থাকিলে গম পোৱা নাযায় আৰু শেষলৈ চালেহে গম পোৱা যায়। আৰু এনেকৈ অলপ টাইম ভাজি তাৰপিছত মই গৰম পানী দি দিলোঁ আৰু গৰম পানী দি যেতিয়া কমকৈ দিব, কমকৈ দিলে তেতিয়া মছলাখিনি পানী বা যিখিনি মানে অলপ পানীৰ লগত মিক্স হৈ যায়, তাৰপিছত আপোনালোকে আৰু এনেকৈ অলপ দিব। আৰু ইয়াতে এটা বস্তু দিওঁ, এইটো হ'ল কলাখাৰ। কলাখাৰ মানে কলৰ হয়, সেয়া জানে আমাৰ ঘৰতে আছে সেইকাৰণে আৰু চৌদাখাৰো দিব পাৰে। আৰু এনেকৈ সোৱাদ অনুযায়ী পানী দিলোঁ। তাৰপিছত মই যদি কলাখাৰটো জাৰ থকা বুলি কয়, জানে আৰু কম দিলে হয়, আৰু এনেকৈ দি উতলিব দিলোঁ। দি যদি নিমখটো কম যেন পায় দিব পাৰে, এনেকৈ অলপ উতলাত মাছখিনি দি দিব লাগে, তেতিয়া সোৱাদটো ধুনীয়া হয়। আৰু এনেকৈ মোৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল। পিছে আপোনালোকে ট্ৰাই কৰি চাব আকৌ, নহ'লেনো মই কেনেকৈ গম পাম ন। মোক ধুনীয়া কমেণ্ট দি দিব, তেতিয়া মই গম পাম। আৰু এয়া মই বনাই আপোনালোকক দেখাইছোঁ, সেয়াই আপোনালোকে মোৰ ভিডিঅ'টি লাইক কৰিব নাপাহৰিব দেই। আৰু এয়া গৰমত ইমান কষ্ট কৰি বনাইছোঁ নহয় জানো, আৰু আপোনালোকে যদি ভাল সঁহাৰি দিয়ে ভাল লাগে। আৰু এয়া আঞ্জা উতলি আছে, মই অলপ আপোনালোকক দেখালোঁ আৰু ইয়াত শেষত চাবচোন ইমান ধুনীয়া হৈছে নহয়। আৰু এইফালে চাওকচোন, মই এইফালে কলডিল বনাম, কাটি থৈ দিছিলোঁ এয়াই। আৰু এয়া মই এইটো এটা কচু হয়, নলকচু নহয় এইটো। আৰু এয়া মোৰ আঞ্জা ৰেডি। আৰু এয়া চাওকচোন ইমান ধুনীয়া কালাৰ আহিছে, খাবলৈ সঁচাই বৰ ভাল হৈছে জানেনে। আপোনালোকে বনাই চাব আৰু ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এয়া মোৰ আঞ্জা ৰেডি আৰু এনেকৈ আমি বহুত তৃপ্তিৰে খালোঁ এসাঁজ। সেয়া আপোনালোকে খাবলৈ নাপাহৰিব।